মাকৈ খেতিয়কৰ দুৰ্দশা পথাৰতে জহি খহি গৈছে বিঘাই বিঘাই মাকৈ খেতি লাহৰিঘাটত এইবাৰ কৃষকে কৰিছিল বিঘাই বিঘাই মাকৈ খেতি কিন্তু লকডাউনে কৃষকৰ মূৰত কোঠালে ৰামটাঙন এই পথাৰখনলৈকে চাওক গেৰুৱা কৃষি চক্ৰৰ অন্তৰ্গত ডুংগাপাৰ বৰালিমাৰী বৰুণগুৰি তিনিচুকীয়া শালমাৰা ৰৌমাৰী জামাদাৰী পোকালাগি গেৰুৱাকে আদি কৰি প্ৰতিখন পথাৰতে এনেদৰে বিঘাই বিঘাই পুৰত মাকৈ পথাৰতে জহি খহি গৈছে বজাৰত মাকৈৰ দাম নাই যোৱা বছৰ প্ৰতি কুইণ্টল মাকৈৰ বজাৰ মূল্য আছিল ১৭০০ পৰা ২১০০ টকা কিন্তু এইবাৰ লকডাউনৰ সুবিধা লৈ মধ্যভোগী বনিয়াই নিয়ন্ত্ৰণ কৰিছে মাকৈৰ বজাৰ যাৰ বাবে এইবাৰ প্ৰতি কুইণ্টল মাকৈ স্থানীয় বজাৰ দৰ ৮০০ পৰা ৯০০ টকা মাত্ৰ এনে মূল্য হ'লে উৎপাদন ব্যয় ঘূৰাই নাপাব মাকৈ কৃষকে সেয়ে কোনোৱে যদি মাকৈ ঘৰতে চপাই দমাই ৰাখিছে কোনোৱে গৈ পথাৰৰ পৰা চপাবলৈ সাহসেই কৰা নাই কেৱল গেৰুৱা কৃষি চক্ৰতে ১০০০ হেক্টৰ মাটিত মাকৈ খেতি কৰিছিল কৃষকে ফলত মাকৈ বজাৰৰ অভাৱতে এতিয়া হাজাৰ হাজাৰ কুইণ্টল মাকৈ বিক্ৰী কৰিব পৰা নাই কৃষকে গাঁঠিৰ ধন ভাঙি মাকৈ খেতিয়ে সেউজ বিপ্লৱৰ সূচনা কৰা এইসকল কৃষকৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগৰ জমাঘৰত কিবা ব্যৱস্থা আছেনে নে পথাৰতে পচিব দিব কৃষকৰ শ্ৰমৰ মূল্য মাকৈ খেতিটো খুব মানে আপোনাৰ জীৱিকা হিচাপে মানে লৈছিলে মানে মাকৈ খেতিটো মানে কৰিবলৈ তেওঁলোকে উপকৃত হ'ব বুলি ভাবিছিলে কিন্তু এবাৰ প্ৰকৃতি বা আমাৰ দুৰ্ভাগ্যৰ কাৰণে মানে এনেকুৱা এটা দিন আহি পৰিল যিহেতু আপোনাৰ লকডাউন পৰিল লকডাউনৰ কাৰণে আমাৰ যিবিলাক খেতিয়ক তেওঁলোকৰ মাকৈবিলাক তেওঁলোকে যি কষ্ট কৰিবলৈ কৈছিলে তেওঁ মাকৈবিলাক বেছি যিটো দামত বিক্ৰী কৰিব লাগে সেই দামত বিক্ৰী কৰিব পৰা নাই সেইটো কাৰণে আজি ঘৰতে মানে মাকৈবিলাক জমা কৰি ৰাখিব লাগে পথাৰত এতিয়ালৈকে আপোনালোকে দেখিয়ে হৈ যোৱা আহিছে আজি বেপাৰী এজনক যদি মাতে তেওঁলোকে মাত্ৰ ৮০০ কুইণ্টেল হিচাপত বৰ্তমান যেতিয়া মাকৈ বজাৰটো নাই তেওঁলোকে ছিঙি ক'ত নিব ঘৰত ইপিনে বস্তা নাই থ'বলৈ জেগা নাই কিন্তু খেতি আছে মাটি বাৰী আছে যেতিয়া খেতি কৰিবই লাগিব গতিকে আমি এতিয়া ৰাইজে খেতিয়ক হিচাপে বা আমি গাঁওবুঢ়া হিচাপে আমি কি ক'ম আমি চৰকাৰক এটাই অনুৰোধ জনাওঁ যে যিটো উচিত মূল্য তেওঁলোকে পাব লাগে সেই যাতে উচিত মূল্যটো পায় মই এইটো এটা চৰকাৰৰ ওপৰত আশা ৰাখিছোঁ হাজাৰ হাজাৰ মানুহ কৰিছে আৰু চবে ধৰক ৩ বিঘা ৪ বিঘা ৫ বিঘা ৭ বিঘা কৰিছে কি কৰিব ১০ বিঘাও কৰিছে মই নিজেও কৰিছোঁ ৮ বিঘা নিউজ ডেস্ক ৰিপৰ্ট মৰিগাঁও সংবাদ